Hey guys, good morning. ৰাতিপুৱা উঠি ডাইৰেক্ট এইফালে এক্সচেঞ্জত নাম ভৰাবলৈ চেষ্টা কৰি আছোঁ। আচলতে ছাৰ্ভাৰটো কিবা প্ৰব্লেম দি আছে। যিহেতু আপোনালোকে গম পাইছে এইবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পষ্টখিনি ওলাইছে, তো ভাবিছোঁ এপ্লাই কৰিম বুলি। তো সেইকাৰণে মেইন কথা এক নম্বৰতে এক্সচেঞ্জত নামটোৱে ভৰোৱা নাছিলে, তো সেইটো ভৰাবলৈ চেষ্টা এটা কৰি আছোঁ। আৰু তাৰপিছত তাৰিখ আছে বাৰু 29 ডিচেম্বৰলৈকে। তো এই প্ৰথম এক্সচেঞ্জৰ নামটো ভৰাই তাৰপৰা বাকীখিনি কাম কৰিম। আৰু আজি চবকে হেপ্পী দিৱালী। আজি ৰুমতে আছোঁ, ঘৰ যাব নোৱাৰোঁ, মানে যিহেতু পৰীক্ষা আছে 18ৰ পৰা। যাব পাৰিলোঁ হয়, কিন্তু ঘৰৰ পৰা আহিবলৈ নাই কোৱা মানে। তো মই গ'লে আকৌ এটা দিন বৰবাদে এনে হ'ব। ইয়াতো বাৰু বৰবাদেই হ'ব, কিন্তু তেতিয়া যদি ঘৰত গৈ ফূৰ্তি কৰি থকা দুদিনমানলৈকে মানে সেইটো ইম্পেক্টটো পৰি থাকে। তো সেইকাৰণে এবাৰ নাযাওঁ, চাওঁ ইয়াতে কি কৰিব পাৰোঁ। পাৰিলে চাকি তাকি জ্বলাব লাগিব অকণমান, কৰিলে দেখাম আৰু নকৰিলে নেদেখাওঁ। কিন্তু এক নম্বৰ কাম এইটো, চাকৰি মেইন। তো কিমানকণ পাৰোঁ কৰি চাওঁ এতিয়া। আচলতে ডকুমেণ্টছবিলাক দিবলৈ অকণমান দিগদাৰ হৈছে, খেলি মেলি হৈছে। ছাৰ্ভাৰটো প্ৰব্লেম দি থাকিলে এইটোৱে দিগদাৰ। তো গাইজ এইফালে অলমষ্ট গধূলি হ'বলৈ হ'ল আৰু এতিয়া চবেই চাকি তাকি জ্বলাইছে লাহে লাহে। আৰু মই ভাবিছোঁ ইয়াৰ ৰুমতে জ্বলাব লাগিব চাকি। আৰু যিহেতু মা নাই আৰু ঘৰতো নাই, ঘৰত থাকিলেতো মাহঁতে এটা জ্বলাই, ভাবিছোঁ আজি এইটোৱে ঘৰ বুলি যেতিয়া ভাবিছোঁ ইয়াতে জ্বলাম। চাকি তাকি কিনি আনিলোঁ আৰু এতিয়া মেইন কামটো কৰিব লাগে, জ্বলোৱা কামটো। তো চব ধুনীয়াকৈ সজাই লওঁ। আৰু মোৰ ওচৰত ইমান ইয়াত একো যোগাৰ নাই কাৰণে তো এনেকুৱা প্লেট এখন লৈ লৈছোঁ। তো ইয়াতে চব ঠিক ঠাক কৰি লওঁ আৰু কেমেৰাটো অকণ ভাইৰেক্ট ধৰিবলৈ দিছোঁ। এইফালে ই আছে, অকণ ধৰি লওঁ। तेरा प्यार ये त्योहार है, संसार है मेरा, तेरे बिना दुश्वार है, बेकार है दास्तां। ओ रोशन तुझी से मेरा जहां है, तू लाखों दियों सा जल रहा। शाम रंगोली सी रातें तारों वाली, ऐसा इश्क हुआ है जैसे आई दिवाली। बातें फूलों जैसी दिल पे इश्क की लाली, ऐसा इश्क हुआ है जैसे आई दिवाली। लम्हा लम्हा अब यूं है, दो दिल इश्क में है पागल, सांसों से है बांध लिया दिल से धड़कन का। তো গাইজ আমি এতিয়া অকণমান বাহিৰৰ পৰা চাই আহোঁগৈ কেনেকুৱা লাগিছে বাহিৰখন। তো এইফালে মালিকৰ ঘৰত লগাই আছে এইফালে। অঁ লগালোঁ আৰু অকণমান হোৱাকৈ ঘৰ যোৱা। অঁ এইফালে বাহিৰত চাব পাৰে দোকানবিলাকত লগাইছে। এইফালে বাহিৰত कितना बताएं किससे तेरे हैं, जादूगरी रातें सिंदूरी सी, आंखें जुगनू वाली, ऐसा इश्क हुआ है जैसे आई दिवाली। बातें फूलों जैसी दिल पे इश्क की लाली, ऐसा इश्क हुआ है जैसे आई दिवाली। तो गाइस
দেৱালীৰ মাজতে এফালে ইণ্ডিয়া নেদাৰলেণ্ডৰ খেল হৈ আছে, এফালে কেৰেলাৰ ফালে পূৰা চেঞ্চুৰী মাৰি দিলে। আৰু চাওক টাৰ্গেট কিমান হ'বগৈ ভাবক, আজি 400 পাৰ হৈ গৈছে। তো মানে খেলখন চাই ভাল লাগিছে দেৱালী, আৰু এইফালে খেলো একদম মানে আজি দেৱালী দিনৰ পৰা ধুই দিছে আৰু ইণ্ডিয়া। তো ইণ্ডিয়াটো বেষ্ট খেলি আছে এবাৰ, বাকীকেইখনো একদম পূৰা হেভি যাব বুলি ভাবিছোঁ আৰু। টাৰ্গেট ৰান চাক না চবৰে, শ্ৰেয়াছ আৰু হেৰি তো গাইজ এইফালে বম লৈ আহিছোঁ, দেৱালী বুলি ফুটাই দিওঁ আৰু দেৱালী বুলি অকণমান দেৱালী হেৰিটো আহিব লাগিব ন। তো ব'লক যাওঁ, বমটো ফুটাই দিওঁ। মোৰ গাত নেপেলাবি আৰু ऐसा इश्क हुआ है जैसे आई दिवाली।